Nijang Karbi Anglong along Minister Piyush Hajarika pen long eke sompon. Nijang Karbi Anglong bitung rengtama constituency alo deramuk along Assam Water Resource Minister Sri Piyush Hajarika arideng pen kupili aroy boulder keteng japan zika kuti trokep atangka panongsi long e sompon. Bangso long Karbi Anglong CM Dr. Tuliram Ronghang MP Horen Singh Be Baita langsu MLA Rup Singh Tiron Bida Singh Engleng Dor Singh Ronghang lapen EM MAC atum chetongdun. Karbi Anglong CM pen kaning je pon atengke langke thek pen kapejok jiaphan bitung constituency alo arat aphan panongsi bangso demate boulder kupili aroy akungkung tengpon popusi pachini pon. Lapen deramuk Japan hansi arong pen nam tera dubian pusi pachini pon. Bangso dem amount sikat kuti trokep an pusi bertarit dunlong. এই সমষ্টিটো মোৰ নিজৰ সমষ্টি আছে। আগতে মই আপোনালোক সকলোৱে জানে আপোনালোকৰ একেবাৰে ওচৰৰে এইখিনিৰ পৰা খুব বেছি 2 কিলোমিটাৰ ৰহা সমষ্টিৰ মই বিধায়ক আছিলোঁ। ৰহা সমষ্টিৰ বিধায়ক থকা কালৰে পৰা আপোনালোকৰ প্ৰত্যেকটো অঞ্চললৈকে মোৰ অহা যোৱা আছিল আৰু যিটো আজিও বিদ্যমান। আপোনালোক সকলোৱে জানে আপোনালোকৰ মৰমৰ MSC তথা কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মোৰ অতি ঘনিষ্ঠ অন্তৰংগ বন্ধু। গতিকে তেখেতৰ সমষ্টিটো মোৰ নিজৰ সমষ্টি বুলি সদায় মই ভাবোঁ আৰু তাৰ কাৰণে যদি মই মোৰ সমষ্টিৰ কাম কৰাৰ কথা চিন্তা কৰোঁ লগে লগে বিথুম বা বৈফালাংশৰ কাম কৰাৰ কথা চিন্তা কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে বানপানীৰ সময়ত যথেষ্ট কষ্টত থাকিব লগা। যোৱাবাৰ তাৰ প্ৰকোপটো আৰু বেছি আছিল। যোৱাবাৰ এনেকুৱা অৱস্থা হৈছিলে যে আমাৰ জয়ন্তীয়া পাহাৰ আৰু ডিমা হাছাওৰ পৰা ঢল নামি আহি আমাৰ বিথুম, আমাৰ বৈফালাংশু, ৰহা, জাগিৰোড এই গোটেই অঞ্চলবিলাক কি কৰিছিল আমাৰ প্লাৱনৰ সৃষ্টি হৈছিল। হোজাই, বহৰমপুৰ, নগাঁও এই সমষ্টিখিনিত মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল। আগতে আমাৰ সাধাৰণতে কি হয় ডিমা হাছাওত প্ৰত্যেক বছৰে বৰষুণ হয় 3000 পৰা 3500 মিলিমিটাৰ বৰষুণ হয়। এই যে দুদিনত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে যিদিনাখন আমাৰ হাফলঙৰ ৰেলৱে ষ্টেচনটো ভাঙি গৈছিল সেই দুদিনত 1000 mm বৰষুণ হৈছিল। ক'ত এটা বছৰত 3000 mm বৰষুণ হয়, মাত্ৰ দুদিনত 1000 mm বৰষুণ হৈছিল। যাৰ ফলত আমাৰ এই তলৰ জেগাবিলাকত কি হৈছিল মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল। আৰু তাৰ কাৰণে অলপ আগত আমি ভিডিঅ'ত দেখাৰ দৰে আমাৰ মানুহৰ অৱস্থা অতিকৈ বেয়া হৈছিল আৰু আমাৰ কোনফালে ক'লৈকে যাম কোনো আমাৰ ৰাস্তা নাছিল। কিন্তু আমি বহি থাকিলেতো নহ'ব, প্ৰকৃতিৰ লগত যুঁজ কৰিব লাগিব। প্ৰকৃতিয়ে বানপানী দিছে বুলি যদি আমি হাত সাৱটি বহি থাকোঁ সেইখন চৰকাৰ হ'ব নোৱাৰে। সেইখন চৰকাৰ জনতাৰ চৰকাৰ হ'ব নোৱাৰে, সেইখন চৰকাৰ ৰাইজৰ চৰকাৰ হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ এই অঞ্চললৈকে আহিছিলে, হোজাই অঞ্চললৈকে আহিছিলে, আমাক নিৰ্দেশ দিছিলে যে বানপানীৰ পাছতেই এই অঞ্চলসমূহত কাম কৰিব লাগিব যাতে বিথুমৰ ৰাইজক আমি বানপানীৰ পৰা বচাব পাৰোঁ, হোজাই ৰাইজক আমি বানপানীৰ পৰা বচাব হ'ব নেকি? অসমৰ মূল সমস্যা এটা কি বানপানী আৰু গৰাখহনীয়া। অসমৰ এটা অতি ডাঙৰ মূল সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া। বানপানী হ'লে কি হয় মানুহৰ ঘৰ ভাঙি চিঙি লৈ যায়, ৰাস্তা ভাঙি চিঙি লৈ যায়, খেতি পথাৰ ধ্বংস হয় আৰু বহুত মানুহে বানপানীত মৃত্যুমুখত পৰিব লাগে। সেই অসমৰ বানপানীক মুক্ত কৰিবলৈ আগৰ চৰকাৰবিলাকে কিমান টকা দিছিল? জলসম্পদ বিভাগক 300 কোটি 400 কোটি টকা দিছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰা আৰম্ভ কৰিলে? এই জলসম্পদ বিভাগক 1500-1700 কোটি টকালৈকে দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে আমি আপোনালোকৰ এই জিলাত 60 কোটি টকা দিবলৈকে সক্ষম হৈছোঁ। যদি মুখ্যমন্ত্ৰীয়ে টকা নিদিলে হয় মই মন্ত্ৰী হৈ কি লাভ? মই ক'ৰ পৰা দিলোঁ? যদি আপোনালোকে যদি ইয়াতে টকা আপোনালোকৰ এই অঞ্চলৰ আজি 4টা স্কিম কৰিছোঁ, এই 4টা স্কিমৰ এটা হৈছে 13 কোটি, এটা হৈছে 16 কোটি, এটা হৈছে 4 কোটি আৰু এটা হৈছে 3.5 কোটি। এই টকা যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জলসম্পদ বিভাগক নিদিলে হয় তেতিয়া আমি কোনো পধ্যে কাম কৰিব নোৱাৰিলোঁ হয়। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ
আপোনালোকে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিয়ে আৰু কাম কৰিবলৈকে যাতে সুযোগ দিয়ে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এটা হাত চাপৰি মাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওক, তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু যাতে আমি কাৰ্বি আংলঙলৈকে আৰ্থিক সাহায্য আগবঢ়াব পাৰোঁ, আৰু মথাউৰি বনাব পাৰোঁ, আৰু স্লুইচ গেট বনাব পাৰোঁ, আৰু গৰাখহনীয়া ৰোধৰ কাৰণে কাম কৰিব পাৰোঁ, আপোনালোকৰ পৰা মই কি বিচাৰিছোঁ, আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শক্তিশালী হয় আৰু আপোনালোকৰ এই অঞ্চলৰ কাম কৰিবলৈকে আমাক সহায় কৰে বা আমাক আগুৱাই দিয়ে বা আহিবলৈকে নিৰ্দেশ দিয়ে। মুঠৰ ওপৰত আকৌ কৈছোঁ, আমি আপোনালোকৰ এই অঞ্চলটোৰ পৰা বানপানী নাইকিয়া কৰিবলৈ যিমান পাৰি চেষ্টা চলাব লাগে চলাইছোঁ আৰু চলাম। আকৌ কৈছোঁ, অহা 2 বছৰৰ ভিতৰত, অহা 2 বছৰৰ ভিতৰত এই অঞ্চলৰ বানপানী নাইকিয়া কৰিবই লাগিব, আপোনালোকক ভালকৈ থাকিবলৈ ব্যৱস্থা কৰি দিবই লাগিব, তাৰ কাৰণে কাম কৰিম, পুনৰবাৰ মই প্ৰতিশ্ৰুতি দিছোঁ। পাছতেই এই অঞ্চলসমূহত কাম কৰিব লাগিব যাতে বিথুমৰ ৰাইজক আমি বানপানীৰ পৰা বচাব পাৰোঁ, হোজাই ৰাইজক আমি বানপানীৰ পৰা বচাব পাৰোঁ, ৰহাৰ ৰাইজক, ব্ৰহ্মপুত্ৰ ৰাইজক, নগাঁৱৰ ৰাইজক, জাগিৰোডৰ ৰাইজক বানপানীৰ পৰা যাতে আমি বচাব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আদেশ লৈ আমি কাম কৰিবলৈকে আৰম্ভ কৰিছোঁ আৰু আজি তাৰেই অংশস্বৰূপ এই আপোনালোকৰ এই মিটিংখনত আপোনালোকৰ গাঁৱত ৩৬ কোটি টকাৰ 4টা কামৰ আমি শুভাৰম্ভণি কৰিলোঁ আৰু ভৱিষ্যতে কৰিম, আপোনালোকৰ প্ৰতিশ্ৰুতি দিলোঁ। আজি আপোনালোকৰ মাজলৈকে যে এইখিনি কাম কৰিবলৈ আহিছোঁ, এয়া আমাৰ শেষ কাম নহয়, এয়া আমাৰ শেষ কাম হ'ব নোৱাৰে। অহা 2 বছৰৰ ভিতৰত আমি মুঠৰ ওপৰত বৈঠালাংচু সমষ্টিক বা বিতুং ৰেংখামা সমষ্টিক বানপানীৰ পৰা মুক্ত কৰিবলৈ যিমানখিনি কৰিব লাগে চেষ্টা কৰি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। কেতিয়াবা প্ৰকৃতিৰ লগত হাৰ মানিব লগা হয়, কেতিয়াবা প্ৰকৃতিৰ লগত, ভগৱানৰ লগত আমি যুদ্ধ কৰিব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিব পাৰোঁ। আকৌ কৈছোঁ, চেষ্টা কৰিব পাৰোঁ। এই অঞ্চলত মথাউৰি বনাই, এই অঞ্চলত স্লুইচ গেট বনাই, এই অঞ্চলত অন্যান্য কামসমূহ কৰি গৰাখহনীয়া ৰোধ কৰি ৰাইজক সহায় কৰিবলৈ পাৰোঁ বা চেষ্টা কৰিব পাৰোঁ। সেই চেষ্টা কৰাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব, কোনো ধৰণৰ আপোচ কৰা নহ'ব, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। যোৱা 2 বছৰত কাৰ্বি আংলঙৰ কাৰণে আমি প্ৰায় 60 কোটিতকৈ বেছি টকা দিছোঁ। ইতিমধ্যে CM তুলিৰাম ৰংহাং ডাঙৰীয়াই কৈছে, বিশেষ পেকেজে বুলি কওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্বি আংলঙলৈ থকা মৰমে বুলি কওক বা আমাৰ আপোনালোকৰ প্ৰতি থকা দায়িত্ব বুলিয়ে কওক, মুঠৰ ওপৰত এই কাম কৰিছোঁ। অনাগত সময়তো আৰু টকা কাৰ্বি আংলঙলৈকে দিম, আজি আপোনালোকক মই ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই আকৌ কৈছোঁ যে বানপানীৰ সময়ত আমাৰ বহুত কষ্ট, বানপানীৰ সময়ত সকলোৰে কষ্ট হয়। এনেকুৱা নহয় যে অকল আপোনালোকৰ কষ্ট হয়, আমাৰ কষ্ট নহয়, আমাৰো কষ্ট হয়। গতিকে বানপানী অসমৰ পৰা নাইকিয়া কৰিব লাগিব, কিন্তু এদিনতে বানপানী নাইকিয়া কৰিব নোৱাৰোঁ, এটা বছৰত বানপানী নাইকিয়া কৰিব নোৱাৰোঁ। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে অসম চৰকাৰে কাম কৰিবলৈকে সক্ষম হৈছে, জলসম্পদ বিভাগে কাম কৰিবলৈকে সক্ষম হৈছে, অসমৰ পৰা বানপানী এদিন হ'লেও এদিন 70% বেছি নাইকিয়া হ'ব, এয়া মই ৰাজহুৱাভাৱে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আগৰ চৰকাৰবিলাকৰ দিনত কি হৈছিলে, জলসম্পদ বিভাগক মাত্ৰ পুঁজি দিছিলে 300 কোটি টকা, 400 কোটি টকা। তেনেকৈ অসমৰ বানপানী শেষ হ'ব নেকি? এই বছৰ আমি 36 কোটি টকা আবণ্টন দিছিলোঁ। গোটেই কামকেইটা ইতিমধ্যে চলিছে। আজি আধাৰশিলা কৰিলোঁ আৰু ৰাইজক সম্বোধন কৰিলোঁ। আশা ৰাখিছোঁ অনাগত সময়ত আৰু অলপ কাম কৰিব লগা আছে, অনাগত সময়ত আৰু এইখিনিও কাম কৰিম। মুঠৰ ওপৰত আমাৰ এই কাৰ্বি আংলঙৰ এই বৈঠালাংচু অঞ্চলটো বানপানীৰ পৰা আমি বানপানীমুক্ত কৰিবলৈকে চেষ্টা কৰিম আৰু হয়তো সফলো হ'ম। আজি কেইটা মাথাউৰি আধাৰশিলা? আজি আমাৰ টোটেল 4টা কাম, 4টা কামৰ আধাৰশিলা কৰিলোঁ আৰু 2-3টা কাম চলি আছে। মুঠৰ ওপৰত এইখিনি অঞ্চলতে, এই অঞ্চলটোতে প্ৰায় 60-65 কোটি টকাৰ কাম আমি যোৱা বছৰ আৰু এই বছৰত কৰিছোঁ, যাতে এই আমাৰ শ্ৰদ্ধাৰ ৰাইজক, এই অঞ্চলৰ জনজাতীয় ৰাইজক বানপানীৰ পৰা মুক্ত কৰিব পাৰোঁ, বানপানীৰ পৰা ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। Nijang Karbi Anglong along inut arta jumhek au sopia phan cholang remdet. Nijang Karbi Anglong jengkha arong inut arta ki jumhek au sopia phan cholang remdet.
Au sopi raikom saikya thengno kachethan ponke hem asor abang kawe aphi theklong si ari san ponthor amat raman pondet si chulangrem det pusi raikom saikya thengno chethan pon jengkharong thengpi ke plak bom apora hut pusi au sopi chethan pon kachulangrem det abang phuamen baburam inghi arong terang langso dimahasau pusi pangthek pon lapen kheroni raikom saikya tum pondet lo pusi birta ripon long Koson akias man. Nihem dohu. Nang hem dohu. Kumat lo nang fana culang rem. O Pila men ke. ongra Ram ko pila pur. raming hi Kunata sor lo. insihir kogdang langso tereng langso Komen tu lo nang fana culang rem ke. ani simalo Ani si malam ha. Ko pilo antela raming hilada kleme bang ke. thingpi plak siwa Yang pi fleksi ba. Mana fana culang rem dal. Kunat lo nang fana pon ke. sigonaru Segunaru. Bang kuan lo. inwe Inwe. Lasut nang pinang pu hem bang we ma. abang benok choda Nok sorda. Nang nuet ma do. inwe Kopi nang romen kopi lo. hir jengkrora Mane nili tumbang ki dudet penak amat cuklem klep polotang te nili tumke cuta mubedaji mani so phan sonang klem biji mene pubangan nili ta ci tonding ke te dalo hem ci dovere ke dalo nok cuklem nang kok birik cuklem nang kok cutiki cung hoy nang kok amat nili ci theng de dalo mal ana porta nili ci chini ne joy ni pensi non ni kasi tong inang ke pu inang lo piniar ni pensi kasi the ilong lo amala songbong bang ko pise lang li ki bilang ma ladak hem marlu pen a hin pensi alang liphan nili supia phan bangke san pon thor desi nili bhiti sigun arlo amasi alang ki klem derlo adimak longta nili supi cituk plak lo alang li bangke ram ing hia bangke ni ke klem long le nang rinang keng sulong le poson si alang li kaci pulo ingke usomara bangke bang hoklo puamasi usomar bangke bang asap sobes tami ingjai bes tami bang theng derlo hoklo lancar nalo Oso pomen koson lo. mir mili pulo Kalau apin somen. raming hilo Raming hi. raming hilo Komen tu ni lo so akias depan. laso ke salam bangke nili bangke nang thane khedalo mar nili ta chuklem chodam kidam nang kok amat Ni kuan lo plengtang. ni ko an mane nili ta la an bangke cicini ne dalo mane bang oso bang nang klem long lo panlap chonalo atari kamu tele cicini dat pute bang halaso ang hor hut pelanon keklang irok bang tan nila an lupa Non bang Ma. so pili tu an lo. apili lo amat oso bang ta to dap je cipulo ni yong sinang na ahok lo nang litum nang ni oi deri lam kan pesta ni lang thandat po oso bang cipulo ni li supi bang nile nang ni phana en holen ni atari mute ni tok thek bete ni la an ni horang ni deji le an chik lo yone ni chupen si ni lagile ake thek phanche cipupo ni lagile na ni sa ni dai mani cicini ni yo ni lo ka chen ho ki atari mute ke bang yok ta tok te lu pusin li supi bang to dap cipulun lo ram hi athuno long lo Raming hi kunata rong so. tereng langsung lo Ensehe. insehel Kalau bang long ko ba. So bang ami. ke wang long po balam bang ke dak jengkro thingpi ke plak ta mane nili tum le ta so thingpi ke plak ta ka chutoy ta kali alang litum na nili hema prang aterang hema sorsi thingpi ba plak toy bon amaing par ke ladak si terang hem si ke chugiyun ta honde si tami ma ko son pelone nili so pi phan bang hem pen san pon lon thor lo san pon thor lo oso bang ke la bang yok ta kali an ka pre kali ni rong berong thak ri so mim so phan ta ni koy ke lang luram sa phan ta ni koy ke bang yok tan ot ipuson se sipulo si tami alang li rami hi bang ke ni kali ni phan pok pi pena ber por ipuson se da ta usombar phan ta son sikak kachini je thuk de আমি দেখা পাইছোঁ কাৰণ আমি যোনটো আমাৰ জেংক্ৰ ৰাইজৰ মাজত আমি এই ইংটিয়ৰ ছোৱালীজনী এজন ৰাম ইংহি যে ৰেপ কৰিছিলে এই ৰেপ কৰা সময় আমালোকেও দেখা নাই মই ৰাতিকে শুনা পাইছোঁ ৰাতি শুনা পোৱালৈকে ৰাতিকে আমাৰ গাঁৱত ৰাইজৰ মানুহবিলাক আনিব যাব বুলি মোক কৈছিলে মই যাব দিয়া নাই মানা কৰিছে কালিলৈ ৰাতিপুৱাই যাব দিছিলে আমি সেইটো কাৰণে আমি আজি ৰাতিপুৱা যাব দিছোঁ তাৰপাছতে আনি দিলোঁ তাৰপাছত থানা ইনফৰমেশ্যন দিছোঁ থানা ছিজন তেখেতৰ নামটো কি আছিল?
ৰাম ইংহি তেখেত ক'ত বাসিন্দা হা ক'ত বাসিন্দা তেখেতৰ ঘৰ ক'ত তেখেত ঘৰ ইনচিল হয় মা দেউতা নাথাকা সুযোগ লৈ তেখেতে ৰেপ কৰিছে হয় হয়